Welcome to Julie Blog. এতিয়া আমি আছো বিশাল বিবাহ ভৱনত লিচুবাৰীতে থকা বিশাল বিবাহ ভৱনত আৰু আজি হৈছে আমাৰ ঘৰৰ কাষতে লাগি থকা মনৰ বিয়া আৰু আপোনালোকক তাৰে অলপ চলপকৈ যিমানখিনি পাৰো সিমানখিনি দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকক তেতিয়া হলে আপোনালোকে sadar khemeka asol khone mate au khit juna koke moi somuko ukhare gohona tumare sumite abir khanu pranote tumi yonkita dusoko tumak aku ukhare तुम्हारे सोते आबिर खानो गानोते तुमी अंकिता दुसको तुम्हाकाको तुमी दिला 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 ठिकाना ओ जिया 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 बाखना मुर हेगुलिया मने तुमाते Pare heujia premor batora এজনীয়ে হৈছে কইনাজনী আৰু কইনাৰ লগত ভালদৰে ভিডিও কৰিবলৈ নহল দুখন ফটো মাৰিছিলে অংকিতে আৰু হেকনকে দি দিছো এতিয়া দৰা দৰিবলৈ সকলোখিনি ৰৈ আছে আৰু আপোনালোকে চাই থাকক তেতিয়া হলে ইমান ধুনিয়াকৈ মানে ডেকোৰেশন কৰা হৈছে আৰু হেইভাবে মই আকৌবাৰ আপোনালোকক দেখাই দিলো আৰু মই মানে বেছি সময় বিয়া ঘৰত থকা নাছিলো আৰু অহাও দেৰি মানে বহুত পলমকৈ আহিছিলো হেইভাবে সকলোখিনি ভালকৈ দেখাব পৰা নাই আৰু যিমানখিনি পাইছো ইমানখিনি দেখাবলৈ চেষ্টা কৰিছো আৰু আগদিনা জোৰণটো অহা নহল হেইভাবে ইমান বেছিকৈ মানে ভিডিও মানে আপোনালোকক দেখাব নোৱাৰিলো তাৰ বাবে দুখিত मेरे घर आया तो आया मुझको ले
এতিয়া বিয়া ঘৰৰ পৰা বিদায় ল'ব হ'ল যিহেতুকে সিহঁতৰো কিবা কিবি লিখিবলৈ পঢ়িবলৈ আছে সেইবাবে এতিয়া বিয়া ঘৰৰ পৰা বিদায় ল'ম আৰু আকৌ আপোনালোকক লগ পাই আছোঁ এজোপা মানে হৈছে এই কচুজোপা মানে যোৱা বছৰটো আছিলে তাৰ আগতে আছিলে কিন্তু মাজে সময়ে নাইকিয়া হৈ যায় আকৌ নিজে নিজে মানে ধুনীয়াকৈ ওলাই আছিলে সেইবাবে দেখুৱাই দিলোঁ এয়া আমাৰ এখেতলোক প্ৰগ্ৰেম কৰিবলৈ যাওঁতে মানে ভিডিঅ' কৰি আনিছিলে মোৰ মোবাইলটো লৈ গৈছিলে আৰু ভিডিঅ' কৰি আনিছিলে সেইবাবে অলপ চলপ দেখুৱাই দিলোঁ মই যোৱা নাই আৰু ইহঁতকেইটা গৈছিলে সেয়াই আৰু অলপ দেখুৱাই দিলোঁ আৰু এতিয়া সন্ধিয়া হ'বলৈ হৈছে আৰু দিনতে মানে যাম বুলি ভাবিছিলোঁ আমাৰ মানে চেনিজানৰ নবৌহঁতে ভাওনা এখন দিছে নামঘৰতে আৰু তালৈকে যাম বুলি মানে দিনতে ওলাইছিলোঁ কিন্তু দিনত সময় নহ'ল আৰু ব্যস্ততাৰ বাবে সময় নাপালোঁ আৰু ভাবিছোঁ এতিয়া মানে যাবলৈ ওলাইছোঁ কিন্তু ভাওনা চাওঁ নে নাচাওঁ নাজানো তাৰপিছত এতিয়া যাবলৈ বুলি ওলাইছোঁ আৰু দেখা এটা কৰি থৈ আহোঁগৈ ঠিক আছে তেতিয়াহ'লে আপোনালোকক লগ পাই আছোঁ আকৌ ভাওনা যিহেতুকে নামঘৰত দিছিলে আৰু নামঘৰত আমি সোমাই আহিলোঁ তাৰপিছত এতিয়া নবৌহঁতৰ ঘৰত সোমালোহি আৰু ঘৰলৈ আহিলোঁ অলপ সময়ৰ কাৰণে তাৰপিছত তেতিয়া এইজনী অকণমানজনী মোৰ কোচতে মাকে ওলাইছে ভাওনালৈ আৰু অকণমানজনী মোৰ কোচতে শুই আছিল এজনী শুই আছে ইমান ধুনীয়াকৈ শুই আছে আৰু বহুত দিন কেঁচুৱা নোলোৱাৰ বাবে ল'বই জনা নাই ভালকৈ আৰু এনেকৈ লৈ আছোঁ আৰু এয়া এতিয়া ভাওনা ঘৰ মানে নামঘৰত পাই গ'লোহি আৰু আপোনালোকক যিমানখিনি পাৰোঁ ভাওনা মানে অলপ চলপ চাম আৰু বেছি সময় নাথাকোঁ যিহেতুকে কাইলৈ ইহঁতৰ স্কুলো আছে আৰু সেইবাবে যামগৈ আৰু যিমানখিনি পাৰোঁ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰি থাকিম আমি আহোঁ মানে সূত্ৰ ওলালেই মানে তাৰপিছত আৰু এতিয়া চাওঁচোন বাৰু এতিয়া বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ চলপকৈ দেখুৱাই দিলোঁ আৰু ভিতৰলৈ যাওঁ সকলোখিনি মানে যিমানকণ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি থাকিম আৰু অলপ চলপকৈ ভাওনা দেখুৱাই আছোঁ চাই থাকিব তেতিয়াহ'লে আপোনালোকে
এয়া এতিয়া নামঘৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি নামঘৰৰ পৰিৱেশ অলপকৈ দেখুৱাই দিলোঁ আৰু তাৰপিছত এতিয়া আমি অলপ কিবা এটা খাই লওঁগৈ ব'লকচোন তেতিয়াহ'লে যাওঁ এতিয়া ইয়াত ভাত খাবলৈ বুলি বহিছোঁ আৰু ইয়াত চশমা পিন্ধি থকা অৰেঞ্জ কালাৰ টাইপৰ কাপোৰ পিন্ধা গৰাকী মোৰ মাহী ডাঙৰ মাহী আৰু এয়া আপা দুগৰাকী আছে আৰু লগতে আমাৰ নবৌহঁতৰ লখিমপুৰৰ আলহীও আছে আৰু সকলোৱে আমি এতিয়া খাবলৈ বুলি বহিছোঁ এয়া পনীৰ আৰু কাবেলি বুট আৰু এয়া নেমু চেমু এনেকৈ দাইল চাইল এইবিলাকৰে সৈতে আমি ভাতকেইটা খাই লওঁ তেতিয়াহ'লে ভালকৈ তাৰপিছত আপোনালোকক আকৌ অলপ সময়ৰ কাৰণে লগ পাইছোঁ তেতিয়াহ'লে আকৌ নামঘৰত সোমোৱা নহ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ আৰু এইখন দেখিছে আমাৰ ভোগদৈ দলংখন মানে আৰু ইমান ধুনীয়াকৈ মানে এনেধৰণে জিলিকি আছে সেইবাবে আপোনালোকক অলপ দেখুৱাই দিলোঁ এয়া হৈছে আজি এতিয়া স্কুললৈ যাওঁতে মানে এইবোৰ আইচক্ৰীম খাইছিলে ইমান যিহে গৰম পৰিছে সেইদিনাখনি এইফালে যাওঁতে এইকেইটা পাইছিলোঁ এইবোৰ খেলনা বস্তু পায় মানে এইবিলাক মুখত কিবা কিবি পায় আৰু সেইটো কাৰণে লৈ আহিলোঁ 5 টকীয়া পেকেট এয়া আছিল অংকিতাহঁতৰ স্কুলৰ বিহু আৰু এতিয়া বিহু আৰু লগতে বিয়াৰ কেইকপিমান ফটোৰ সৈতে ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ ঠিক আছে তেতিয়াহ'লে আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই থাকিম আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব বাই বাই দূৰদিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টি